নেক্সট ৰাউণ্ড নাহা কিয় তোমাৰে আহা জল্দি May I come in? বাহ বেছি সোনকালে আহিলা নেকি অলপ দেৰিকে আহিব লাগিছিল मुन्ना झुंड में तो सुअर आते हैं शेर अकेला ही आता है ঠিক আছে আহা বহি লোৱা ইয়াতে পিছে তোমাৰ নামটো কি বাৰু চামু আছাম নাম এখন হ'ব হা একেটা ডায়লগকে কিমান বাৰ দিয়া এইটো ডায়লগ ন এক্সপায়াৰী হ'ল এতিয়া নক'বা আৰু ভাল নালাগে হেই কিনো নাম চাম ফুৰি থাকে চিধা কুৱেশ্যন সোধক নে ইণ্টাৰভিউ আচ্ছা বাদ দিয়া বাৰু সেইবোৰ শ্ব' মি ইয়ৰ মাৰ্কশ্বিট মাৰ্কশ্বিট আকৌ কিয় লাগে আপোনাক আনা না মই মাৰ্কশ্বিটটো আনা নাই তুমি এনেকৈ ইণ্টাৰভিউ দিব আহিছা এনেকৈতো নহ'ব ইণ্টাৰভিউবিলাক মানে ছাৰ আমি 2020 বেটছ না তো ইমান গম নাপাওঁ কি লাগে ইণ্টাৰভিউত এনেকৈ আহি গ'লোঁ আৰু মানে ঘৰতে থাকিলোঁ মোৰ মাৰ্কশ্বিটখন ঠিক আছে তোমাৰ যদি মাৰ্কশ্বিট ঘৰতে আছে যেন তুমি মাক খোজা হোৱাটছএপত দি দিব কোৱা ফটোখন মই এনেকৈয়ে চাই ল'ম তুমি খুজি দিয়া মাকে খোজোঁ হোৱাটছএপত ৰখো মানে ছাৰ মাও ঘৰত নাই এই এটা কাম কৰক আপুনি আজি কুৱেশ্যনখিনি সোধক মই মাৰ্কশ্বিটখন আপোনাৰ ঘৰত গৈ দি থৈ আহিমগৈ টেনশ্যন অলপ মই দিম আচ্ছা এতিয়া মই যিকেইটা তোমাক কুৱেশ্যন সুধিম সেইকেইটা তুমি চিধা ক'বা তোমাৰ জব পাক্কা তুমি চাকৰি পাবাই তুমি যদি এইকেইটা ক'ব পাৰা ঠিক আছে আচ্ছা সোধক কুৱেশ্যন সোধক তুমি এইটো কুৱেশ্যন কোৱা ইন এ ৱৰ্ড ক'বা ডিফাইন ইঞ্জিনিয়াৰিং In a word, engineering means, sir, jobless. পিছে কিনো কম তুমি ঠিকেও কৈছা বাদ দিয়া সেইবোৰ তুমিতো জানাই এইটো অফিচত কাম কৰিব লগা হ'লে তুমি ভাল ইংলিছ ক'ব পাৰিব লাগিব কাৰণ এই অফিচটো বহুত ডাঙৰ বহুত মানুহ আছে তো মই জানাত তুমি ইংলিছ ক'ব পাৰিব লাগে আপুনি মোৰ ইংলিছ শুনিলে পাগল হৈ যাব কৈছোঁ পাগল হৈ যাব এনেকুৱা ধুনীয়া ইংলিছ কওঁ গাঁৱত যেতিয়া সভা পাতে বা নাচ গান পাতে মই এংকৰ ইংলিছত কওঁ চব মই তোমাক ইংলিছত এটা কুৱেশ্যন সুধোঁ পণ্ডিতটোক ইংলিছত কি বুলি কয় ছাৰ পণ্ডিতটোক ইংলিছত ফাণ্ডিত বুলি কয় ফাণ্ডিত শুনিছে চাগে আপুনি ফাণ্ডিত ভাই এনেকৈ ফাল্টামি ক'লে নহয় এই অফিচত কাম কৰিব হ'লে তুমি জানিবই লাগিব কিবা এটা তুমি ভালকৈ ইংলিছবোৰ কোৱা যি সুধিছোঁ মই ৰ'বহে লাজ কিয় দিয়েনো পাৰিম নহয় মই এইটো কম শুনক এতিয়া ইংলিছত দ্য নাম্বাৰ ইউ হেভ ডাইল ইজ কাৰেণ্টলি বিজি প্লিজ কল আফটাৰ ছাম টাইম হেৰি ক'ত আহি কৰিলোঁ মই ৰ'ব আৰু দুটা ৱৰ্ড জানো ইংলিছত আপুনি ফাটি যাব মই ক'লে পগলা হৈ যাব এটা হৈছে কোৱাৰেণ্টাইন আৰু 2 নম্বৰটো হৈছে নেপটিজিম জানো ন ইংলিছ কি যে দিন আহি পৰিল কোনে ল'ব দিছিল এই পাগলবোৰক ইণ্টাৰভিউ ময়ো মানে পাগল পইচা লগত ইণ্টাৰভিউ লৈ ল'লোঁ তোমাক মই একদম লাষ্ট কুৱেশ্যন তোমাক সুধিম এইটো তুমি যদি ক'ব পাৰা তেন্তে তোমাৰ জবটো মই ভৰিত চৰণত দি দিম তুমি যদি ক'ব পাৰা এইটো এনচাৰ ঠিক আছে মই কুৱেশ্যনটো সোধোঁ আচ্ছা সোধক কুৱেশ্যন সোধক মানে কুৱেশ্যনটো হ'ল প্ৰথমে তুমি এইটো চোৱা এইটো হৈছে পানী আৰু এইটো হৈছে অইল তুমি ধৰিব পাৰিছা চাগে দুইটা একেলগে আছে একেলগে থকাৰ পিছতো দুইটা লগ লগা নাই কি কাৰণে বাৰু এইটো পানী এইটো তেল দুইটা একেলগে আছে কিন্তু লগ লগা নাই অঁ ছাৰ মেইন কাৰণটো হৈছে এটিটিউড বহুত এটিটিউড ইহঁতৰ এটিটিউডৰ কাৰণে দুইটা লগ লাগিব নোৱাৰে একেলগে আছে কিন্তু বহুত এটিটিউড এইটোৱে কাৰণ ছাৰ প্ৰভু
আপুনি বহুত ডাঙৰ পণ্ডিত আপোনাৰ চৰণ ক'ত আছে সেৱা কৰিব পাৰিমনে ভাল লাগিল আপোনাৰ উত্তৰটো পাই এইখন মোৰ ৰিজেক্ট লেটাৰ আজিৰ পৰা মই এই চাকৰি নকৰোঁ বাই বাই আপুনি জবটো পালে বুলি ধৰক ইমান সহজ ইণ্টাৰভিউ এনেকৈ ইণ্টাৰভিউ দিওঁ নেকি মই গমেই পোৱা নাছিলোঁ না মাক ফোনটা কওঁ অ' মাই হাঁহ এটা মাৰি থৈ দি এই মই জব পালোঁ গৈ আছোঁ দে হ'ব হা এই একেটা ডাইলগকে কিমানবাৰ দিয়া একেটা এই ভুল হ'ল কোৱা গাইজ তো ভিডিঅ'টো ইমানখিনি আছিল আই হোপ আপোনালোকৰ চাই ভাল লাগিল আৰু যদি ভাল লাগিছে দেন আপোনাৰ ইঞ্জিনিয়াৰ বন্ধুসকলে শ্বেয়াৰ কৰিব 2020 বেটছৰ আৰু এটা কথা যে মই আপোনালোকক কৈছিলোঁ যে 1K হোৱাৰ লগে লগে 1K স্পেচিয়েল ভিডিঅ' বনাম যিটো হৈ গ'ল কিন্তু ভিডিঅ'টো আচলতে বনাব নোৱাৰিলোঁ কাৰণ পৰিস্থিতি বহুত বেলেগ কোনো ফ্ৰেণ্ডে সহায় কৰিব পৰা নাই কাৰণ ডিউ টু লকডাউন আহিব পৰা নাই তো অকলে মই এইটো ভিডিঅ' বনাই দিলোঁ আপোনালোকে যাতে সঁহাৰি লয় আৰু ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা কমেণ্ট কৰিব কমেণ্টটো যাতে মটিভেশ্যনেল হয় আৰু আমাৰ কেমেৰা পিছপিনে কোন আছে মই দেখাই দিছোঁ এইপিনে পোহৰত আহা ঠিকে আছোঁ দে